নমস্কাৰ আমাৰ চৌকা চেনেলটিৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজতে ঘৰুৱা পদ্ধতিৰে কেনেকৈ এখন সুস্বাদু মাছৰ আঞ্জা তৈয়াৰ কৰিব পাৰি তাৰে এটা ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আমি কেইটুকুৰামান ৰৌ মাছ লৈছোঁ আৰু তাত নিমখ আৰু হালধি মিহলাই লৈছোঁ। ভালদৰে মিক্স কৰি অলপ সময়ৰ বাবে ঢাকি ৰাখিছোঁ। এতিয়া এখন কেৰাহীত অলপ মিঠাতেল গৰম কৰিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে তাত মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই হোৱা মাছখিনি সুকীয়াকৈ ৰাখি থৈছোঁ আৰু ঠিক তেনেদৰে বাকী যিকেইপিচ মাছ আছিলে সেয়াও ফ্ৰাই কৰি লৈছোঁ। এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বাকী ৰৈ যোৱা তেলখিনিত দুটা আলু দীঘল দীঘলকৈ কাটি লৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰা আলুখিনিও হৈ গ'লত সুকীয়াকৈ ৰাখি থৈছোঁ। পুনৰ সেই ৰৈ যোৱা তেলখিনিত পাঁচফোৰণ অলপ আৰু কেইটামান কেঁচা জলকীয়া দি লৰাই দিছোঁ। এতিয়া আমি 3টা পিঁয়াজ কাটি লৈ তাত দেখুওৱাৰ ধৰণে অলপ ভাঙি ভাঙি তেলখিনিত দি দিছোঁ। চাৰিটা বিলাহী মিহি মিহিকৈ কাটি লৈ পিঁয়াজখিনিৰ লগতে এড কৰি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ, হালধি আৰু অলপ জলকীয়া গুড়ি দি পুনৰ ভালদৰে লৰাই দিছোঁ। গোটেইখিনি এবাৰ ভালদৰে ভাজি লোৱাৰ পাছত আমি আগতে ফ্ৰাই কৰি থোৱা আলুখিনিও তাত এড কৰিছোঁ। জুইৰ ফ্লেমটো কমকৈ ৰাখি গোটেইখিনি অলপ ঢাকি দিছোঁ। অলপ সময়ৰ পাছত পুনৰ উঠাই লৈ ভালদৰে আকৌ লৰাই দিছোঁ। এতিয়া হাই ফ্লেমত ৰাখি প্ৰয়োজন মতে অলপমান পানী দিছোঁ। পানী দিয়াৰ পাছত পুনৰবাৰ ঢাকি দিছোঁ। এয়া উতলিবলৈ আৰম্ভ কৰিছে চাওকচোন। ভালদৰে উতলি যোৱাৰ লগে লগে আগতে আমি ফ্ৰাই কৰি ৰখা মাছ কেইপিচ তাত এড কৰিছোঁ। অতি কম মছলা ব্যৱহাৰ কৰি সহজতে ৰন্ধা মাছৰ আঞ্জাখন আমাৰ ৰেডি হৈ গ'ল। গোটেইখিনি ভালদৰে উতল অহাৰ পাছত আমি গেছৰ ফ্লেম অফ কৰিছোঁ। শেষত গাৰ্নিচিঙৰ কাৰণে আমি তাত অলপ ধনিয়া পাতৰ ব্যৱহাৰ কৰিছোঁ। একেবাৰে ঘৰুৱা পদ্ধতিৰে কম সময়তে বনোৱা আজিৰ আমাৰ দুপৰীয়াৰ সাজ তৈয়াৰ হৈ গ'ল। আপোনালোকেও বনাই চাবচোন, খাই নিশ্চয় ভাল পাব। আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।